আমার স্পষ্ট মত আর সরকারখনে কান পাতি শুনো যে আমি জনগোষ্ঠী জনজাতিকরণ আমি কোনো পথে মানি লব নোৱাৰো আৰু মানি নলওঁ। আমি আজি এই জুই সমদলৰ যোগেদি অসম চৰকাৰক আমি এটোৱে আহ্বান কৰিব বিচাৰিছোঁ যাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি আমাৰ বৰ্তমান যিসকল জনজাতি আছে এই সকল জনজাতি যাতে বিপদত নপৰায় এইটোকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। যদিহে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰে তেতিয়াহ'লে আমাৰ যিসকল বৰ্তমানৰ ৪৫ লাখ যিসকল জনজাতি আছে এই জনজাতিসকলে একেবাৰে নাইকিয়া নিশেষ হৈ যাব বুলি আমি অনুভৱ কৰিছোঁ। এইকাৰণে আমি আজি এই জুই সমদলৰ যোগেদি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই হঠকাৰী সিদ্ধান্ত যাতে অসম চৰকাৰে নলয়, ইয়াৰ কাৰণে আমি আজি এই জুই সমদলৰ যোগেদি আহ্বান জনাইছোঁ। আমার স্পষ্ট মত আর সরকারখনে কান পাতি শুনো যে আমি জনগোষ্ঠী জনজাতিকরণ আমি কোনো পথে মানি লব নোৱাৰো আৰু মানি নলওঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ছয় জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে। তাতোতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? জনজাতিসকলক ধ্বংস কৰি অসম আৰু অসমীয়া ভৱিষ্যত যদি সুৰক্ষিত কৰিব বিচাৰে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। যদি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেন্তে চৰকাৰখনে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰখনে অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰক, তেতিয়া অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব। কিন্তু জনজাতিসকলক ধ্বংস কৰি অসম আৰু অসমীয়াৰ ভৱিষ্যত কেনেকে সুৰক্ষিত হ'ব পাৰিব এই কথা কিন্তু চৰকাৰে বুজি লোৱাটো ভাল। গতিকে আমি চৰকাৰক পুনৰ দাবী জনাইছো যে জনজাতিসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো কোনো পধ্যে নিবিচাৰে আৰু কোনো পধ্যে আমি এই পদক্ষেপ আমি গ্ৰহণ কৰিব নোৱাৰো। আমাক কোনোদিনেই আমি ভয় হুংকাৰ ভাবুকি দি পিনে আমি জনজাতি হোৱা নাছিল। আমি জনজাতি হৈছিলো যে আমাৰ এন্থ্ৰপলজিক্যাল ৰিপৰ্ট অনুযায়ী আমি জনজাতি হৈছিলো। ভাৰতীয় সংবিধানে আমাক এন্থ্ৰপলজিক্যাল ৰিপৰ্ট অনুযায়ী আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা আৰু জীৱনশৈলী পদ্ধতিৰ আধাৰত আমাক জনজাতি স্বীকৃতি প্ৰদান কৰা হৈছিল ভাৰতীয় সংবিধানে। কিন্তু আমি যি অধিকাৰ পাই আছো তাতো কিন্তু খৰ্ব কৰিবৰ কাৰণে উঠি পৰি লাগিছে। তাৰ কাৰণে চৰকাৰক আমি অখিয়াই দিব বিচাৰিছো। আমি ট্ৰাইবেল হিচাপে এতিয়াও আমি কমপ্লিটলি আমি অধিকাৰ পোৱা নাই। ট্ৰাইবেল হিচাপে এতিয়াও আমাক পঞ্চম আৰু ষষ্ঠ অনুচ্ছেদ আমাক অন্তৰ্ভুক্ত কৰা নাই। ট্ৰাইবেল হিচাপে আমাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি মাটি আমাৰ ভূমি আছে এই ভূমি কিন্তু চৰকাৰে কিন্তু এতিয়াও কিন্তু প্ৰটেকশ্যন দিব পৰা নাই। কিন্তু যিখিনি অধিকাৰ আছে এই অধিকাৰতো কিন্তু চৰকাৰখনে কিন্তু আমাক ষড়যন্ত্ৰ কৰি পেলাই বৰ্তমানৰ অসমৰ জনজাতিসকলক ধ্বংস কৰা যি ষড়যন্ত্ৰ চলিতে এই ষড়যন্ত্ৰৰ পৰা কিন্তু বিৰত থাকিবলৈ চৰকাৰখনক পুনৰ আহ্বান জনাইছো। আৰু অহা ২৮ নৱেম্বৰ তাৰিখে চৰকাৰখনে ছয় জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনত যদি চৰকাৰখনে জনজাতিসকলৰ পক্ষত যদি পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু চৰকাৰখনে অনাগত সময়ত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি কিন্তু সৃষ্টি হ'বলৈ সন্মুখীন হ'ব। আমি স্পষ্টকৈ আমি কৈছো যে ছয় জনগোষ্ঠী জনজাতিকৰণ কৰিব নালাগে। ১৯৯৬ চনতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল বিশেষ সদিয়াৰ জৰিয়তে। কিন্তু তাত আমাৰ জ্বলন্ত এটা উদাহৰণ আছে। আমাৰ যি জনজাতি ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা অধিকাৰৰ পৰা কিন্তু বঞ্চিত হৈছিল, সাংঘাতিক ধৰণে ক্ষতি সাধন হৈছিল। গতিকে চৰকাৰখনক পুনৰ আমি অখিয়াই দিব বিচাৰিছো। জনবহুল ৬টা জনগোষ্ঠীক কোনো কাৰণতে জনজাতিকৰণ কৰাটো আমি নিবিচাৰো আৰু কোনো কাৰণতে এই আমি পদক্ষেপ গ্ৰহণ নকৰো।